হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এজ এণ্টাৰটেইনমেণ্ট। আজি আমাৰ মামাহঁতৰ ঘৰৰ কাষৰ ককা এজনৰ হাতৰ যাদু দেখুৱাবলৈ আপোনালোকক লৈ যাম। তেওঁ হাতেৰে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি বনোৱাৰ লগতে সাপ চাপ আদি কাঠেৰে নিৰ্মাণ কৰে আৰু তেওঁ হাতৰ যাদু আপোনালোকক দেখাম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ কোনোবা আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে যোনটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু লগৰ যদি ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। Hello guys, আমি খাইছোঁ গুমধান মাকৈ। আপোনালোকৰ পিনে কি কমেণ্ট কৰি জনাব ন। আৰু বাপলু মোৰ নামটো পীতাম্বৰ বৰুৱা। হয়। আৰু ঢকুৱাখনা দেউলীয়া গাঁৱত মোৰ ঘৰ। হয়। আজি মই 80 বছৰ ওচৰা-ওচৰি মোৰ বয়স। হয়। মই তথাপিও বনোৱাত মোৰ বহুত ইচ্ছা। হয়। মোৰ মনৰ কোনো ট্ৰেইনিং প্ৰশিক্ষণ নাই। মই মনৰ আইডিয়াই চব কাম বস্তুটো দেখিলেই মই বনাবলৈ ইচ্ছা কৰোঁ। হয়। এইভাগে ধৰণে বনাওঁতে এতিয়া ইমান বয়স হৈছে আৰু বিভিন্ন বস্তু বনাইও আছোঁ। আৰু এতিয়া লকডাউনৰ কাৰণে মোৰ কোনো সুবিধা ল'ব পৰা নাই। হয়। পইচা পাতি অসুবিধা হৈ গৈছে, চলিবলৈ অসুবিধা হৈছে, স্বাস্থ্যটো মোৰ বেয়া হৈ গৈছে দিনক দিনে। হয়। আৰু এয়া দেখিছিলে ককাই বনাই থৈছিলে ঠগা, আৰু এতিয়া অলপ আগত আমি অহাৰ আগত বনাইছে এখন ঠগা, ৰং পেইণ্ট কৰিবলৈ বাকী আছে। আৰু এয়া ককাই বনাই আছে বৰ্তমান ঠগা। ককা এইখিনি অকণমান ৰৈ দিব। তাৰপিছত আপোনাৰ বস্তু ক'ত ক'ত বিক্ৰী কৰিছিলে কৈ দিওঁ অকণমান। এতিয়া বেছি ধৰণে বিক্ৰী যোৱা ঢকুৱাখনা, হয়। জালভাৰী, হয়। সজোৱা, কেঁকুৰি, গিলামৰা, মাছখোৱা, এইখিনিত মই একদম গোটেই বস্তু ভৰ্তি কৰি মই বিক্ৰী কৰিছোঁ। হয়। চব জেগাতে চব প্ৰদৰ্শনী। হয়। নামঘৰত দিছোঁ মই এতিয়া গৌন্দ পক্ষী। হয়। ক'ত ক'ত নামঘৰত দিছে? দুলীয়া বৰুৱাক নামঘৰত দিছোঁ গৌন্দ পক্ষী, দেউলীয়া নামঘৰত দিছোঁ গৌন্দ পক্ষী, হয়। এইপিনে মকৰা আচকৰ নামঘৰত দিছোঁ গৌন্দ পক্ষী, হয়। জালবাহী মন্দিৰত নামঘৰত দিছোঁ গৌন্দ পক্ষী, হয়। কাঠবাৰী মন্দিৰ হেৰিয়াত দিছোঁ শিৱ মূৰ্তি, হয়। ঘিলামৰাত দিছোঁ শিৱ মূৰ্তি। হয়। এইবোৰ বিভিন্ন বহুত আৰু আপুনি সকলো ধৰণৰ মূৰ্তি বনাব পাৰে ন? চব বনাব। হয়। হয়। আপোনাৰ এতিয়া বস্তুবোৰৰ দামটো এনেই কেনেকুৱা অকণমান কৈ দিয়কচোন। এতিয়া যিভাগে মই দাম পাব লাগে হয়। মই নাই পোৱা। হয়। এতিয়াও ধৰি লোৱা এটা ইগল চৰাইত মই 1000 টকাৰ তলত দিব নোৱাৰোঁ। হয়। তথাপিও মই কম দামতে দি দিওঁ। হয়। 600, 700, এটা গৌন্দ পক্ষীৰ দাম 2000, 3000। হয়। সেইভাগে দিওঁ। এটা মৰা চৰাইৰ দাম 400, 300, হয়। এইভাগে। হয়। আৰু এটা ইগল চৰাইৰ দাম 500, 600। হয়। এটা বগলী আমাৰ বৰ্তমান চৰকাৰখনলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে কোনোবা যদি বিষয়ববীয়া এই ভিডিঅ'টো চাই আছে তেন্তে ককাক আপোনালোকে অলপ আৰ্থিকভাৱে সহায় কৰিব। ৰং পেইণ্টৰ খৰচটো আজিকালি লকডাউনৰ কাৰণে ককাই উলিয়াব পৰা নাই, আৰু ককাৰো গাটো বৰ ভাল হৈ থকা নাই। আপোনালোকে যদি চাই আছে আপোনালোকৰ ফালৰ পৰা যিমানকণ পাৰে সকলো সহায় কৰিব। আৰু বস্তুবোৰ যদি আপোনালোকে কিনি ককাক অকণমান আৰ্থিকভাৱে সহায় কৰিম বুলি ভাবিছে, এনেকুৱাকৈ নহয়, ইয়াতকৈ বহুত সুন্দৰকৈ ককাই নিৰ্মাণ কৰিব পাৰে। আপোনালোকক অকণমান ককাৰ কলা কৌশলী দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ওচৰৰ যিমান মন্দিৰ নামঘৰ আছে ককাই সকলোলৈ এটা বস্তু দান কৰা বুলি কৈছে। ককাৰ অন্তৰখন বহুত বহল। আৰু আপোনালোকে যদি ককাক অলপ সহায় কৰিম বুলি বিচাৰে, আপুনি ফোন নম্বৰ আছে, ফোন নম্বৰৰ পৰা ককালৈ ফোন কৰি আপোনালোকে বস্তুবোৰ অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে চাওক কি সুন্দৰকৈ পাণ পাই উঠিছে।
এয়া আপোনালোকে চাওক যেন সঁচা চৰাই গোটেই লগা হৈ গৈছে যেন জীৱিত অৱস্থাত এতিয়াও আছে। এয়া আপোনালোকে চাওক কি সুন্দৰকৈ ককাই নিৰ্মাণ কৰিছে। কাছৰ পৰা সকলো বস্তু এতিয়া লকডাউনৰ কাৰণে ধূলি বালি হৈছে। আপোনালোকে চাওক ককাই নিজৰ হাতেৰে কোনো ধৰণৰ মেচিন ব্যৱহাৰ নকৰাকৈ ইমান সুন্দৰকৈ বনাইছে। এয়া আপোনালোকে দেখিছে এয়া কাছৰ, এয়া আপোনালোকে নাহৰ ফুটীয়া বাঘ, অসমৰ গৌৰৱ এশিঙীয়া গড়, আপোনালোকে দেখিছে হাতী, ঈগল, এয়া পলাশ, এইপিনে দেখিছে জটাই পক্ষী, গৌণ্ড পক্ষী, সকলো ফালৰ পৰা এয়া পাহাৰীয়া চৰাই, মৌৰা চৰাই আপোনালোকে দেখিছে। হয়, এয়া আপোনালোকে দেখিছে বাঘ, সিংহ, বগলী, শালিকা, মুঠতে ককাই যিমান যি চকুৰে দেখে তেওঁ নিজৰ হাতেৰে চব মনতে ভাবি বনাব পাৰোঁ বুলি কৈছে। আপোনালোকে দেখিছে এয়া দেখিছে ঈগল কি সুন্দৰকৈ পাখি মেলি আছে। আপোনালোকে চাওক সৰু বৰ সকলো চৰাই ভৰ্তি হৈ আছে। আৰু এয়া আপোনালোকে দেখিছে ককাই এতিয়াও লকডাউন যদিও এতিয়াও দেখিছে কি সুন্দৰকৈ বনাই আছে। ককাৰ মনোবল এতিয়াও আছে, আশা আছে লকডাউন যোৱাৰ পিছত ভাল দিন আহিব আৰু ভাল দিনত ককায়ো এখন উচিত বজাৰ পাব। আৰু এইফালে এইটো কি চৰাই ককা? হয়, আপোনালোকে দেখিছে ওপৰত গোটেই ধূলি পালি অৱস্থা নাইকিয়া হৈ গৈছে। এখন উচিত বজাৰ নোহোৱাৰ কাৰণে লকডাউন যাওক ককাই আশা এতিয়াও মনত বান্ধি ৰাখিছে এখন ভাল বজাৰ আহিব বুলি। এয়া আপোনালোকে দেখিছে ভাটৌ চৰাইৰ পৰা একেবাৰে সৰুৰ পৰা সৰু চৰাইও ককাই নিজ হাতেৰে বনাইছে। এয়া আপোনালোকে চাওক সকলো বস্তু এতিয়া ধূলিৰ পৰা অলপ বেয়া হৈ গৈছে দেখিবলৈ। এয়া আপোনালোকে দেখিছে কিমান অকণমানি চৰাই বনাইছে। ককাই আপোনাৰ এই বস্তুবোৰ যে একেবাৰে কম দাম কিমানৰ পৰা একেবাৰে বেছি দাম কিমানলৈকে হৈছে? 20 টকা বা 100 টকালৈকে মই সৰু চৰাইবোৰ বিভিন্ন চৰাই ভাগে ভাগে দিছোঁ। হয়, অলপ ডাঙৰ সৰু এনেকুৱা কম বেছ কৰি মিলাই পিনি দি দিওঁ। হয়, কোনোবা 50 টকা, কোনোবা 40 টকা, কোনোবা 30 টকা, কোনোবা 60 টকা, কোনোবা 100 টকা, এনেকুৱা বিভিন্ন চৰাই। হয়, এয়া আপোনালোকে দেখিছে কি সুন্দৰভাৱে ককা নিজৰ হাতেৰে বনোৱা এটা শিল্প। এইফালে আপোনালোকে দেখিছে এয়া গৌণ্ড পুখুৰী আৰু এইফালৰ পৰা নাৰিকলৰ পৰা নিৰ্মাণ কৰি থোৱা হৈছে এইটো এটা বগলী। আৰু এইফালে দেখিছে আপোনালোকে এইফালে দেখিছে মৌৰা চৰাই কি সুন্দৰ শিল্পকলা আপোনালোকে এইফালে দেখিছে। আৰু এয়া অসমৰ গৌৰৱ এশিঙীয়া গড়, আৰু এয়া আপোনালোকে নাহৰ ফুটুকী বাঘ, এইপিনে হাতী, আৰু এইফালে দেখিছে এজনী ঈগল চৰাই, আৰু এইপিনে দেখিছে এইবোৰ বহুত আপোনালোকে দেখিছে সৰু বৰ সকলো মানে ককাই বনাব নোৱাৰা চৰাই এনেকুৱা মূৰ্তি এতিয়া নাই বুলিও ক'ব পাৰি। বহুত বস্তু বনাইছে বিক্ৰী কৰিছে। আৰু আমি হয় আমি এতিয়া আপোনালোকক দেখুৱাবলৈ অলপ অসুবিধা হৈছে, বহুত ধূলি বালি পৰি থকাৰ কাৰণে এইকেইটাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা এটা সুন্দৰ শিল্পকলা নাইকিয়া হৈ যাব দিব নোৱাৰি। আপোনালোকে চাওক কি সুন্দৰকৈ নিৰ্মাণ কৰা আছে হাতৰ দা কটাৰীৰে। আপোনালোকে চাওক ককাৰ হাতৰ যাদু কি সুন্দৰ। আৰু এয়া আপোনালোকে চাওক কি সুন্দৰভাৱে ককাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বস্তুৰ তেওঁ সৃষ্টিৰাজি শিল্পবোৰ এনেকৈয়ে আজি জহি খহি যাবলৈ ধৰিছে এখন উচিত বজাৰ নোহোৱাৰ বাবে। আৰু ককাৰ বস্তুবোৰ কিনি যদি আপুনি ককাক আৰ্থিকভাৱে সহায় কৰিম বুলি ভাবে অথবা তেওঁ বস্তুবোৰ আপোনালোকে যদি চাব বিচাৰে তলৰ ডেছক্ৰিপশ্যনত থকা ফোন নম্বৰত ফোন কৰি ডাইৰেক্ট আপুনি ককাৰ লগত কথা পাতিব পাৰিব। হেল্ল' গাইছ, আজিলৈ ভিডিঅ'টো ইমানে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰাৰ লগতে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আৰু যদি ককাৰ বস্তুবোৰ কিনিবলৈ আপোনালোকে ইচ্ছা কৰে ডেছক্ৰিপশ্যনত ককাৰ ফোন নম্বৰ থাকিব, আপোনালোকে ককাৰ লগত ফোন কৰি ডাইৰেক্ট বস্তুবোৰ আপোনালোকে কিনিব পাৰিব। আৰু যদি চাবলৈ ইচ্ছা কৰে ঢকুৱাখানা মেইন চাৰিআলিৰ পৰা আপোনালোকে 4 কিলোমিটাৰ ভিতৰলৈ সোমাই আহি ঢকুৱাখানা দেউলীয়া গাঁৱত আপোনালোকে ককাৰ নাম ক'লে হ'ব, কাঠৰ বস্তু বনোৱা মানুহজন বুলি ক'লে হ'ব, নহবা পিতাম্বৰ বৰুৱা বুলি ক'লে হ'ব। আপোনালোকে ডাইৰেক্ট আহি ককাৰ বস্তুবোৰ চাব পাৰিব। আৰু কোনোবাই যদি বনাবলৈ ইচ্ছা কৰে শিকিবলৈ ইচ্ছা কৰে ককাৰ লগত ডাইৰেক্ট ফোন কৰি আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰিব। ককাই কোনো ধৰণৰ মেচিন নোহোৱাকৈ ইমান সুন্দৰকৈ বস্তুবোৰ বনাই আমাৰ আগত দেখুৱালে, তাৰ বাবে ককাক অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো বনোৱাত সহায় কৰাৰ বাবে মোৰ অশেষ ধন্যবাদ জনালোঁ আমাৰ পৱন বৰুৱালৈ। আজিলৈ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই।